নাৰিকলৰ এয়া নাৰিকল দেখিছে মই ৰুকিলৰ লগত মই গুড় চফা কৰি গুড়েদি বনাম। দেখিছে কি সুন্দৰকৈ মই ৰুকি ল'লোঁ হৈ গ'ল নাৰিকলবোৰ। তিল পিঠা মই তিল নিদিওঁ নাৰিকল দিছোঁ। দেখিছে এতিয়া মই ৰুকিবলৈ লেতেৰা পৰিছে মই চফা কৰিছোঁ। ক'লা ক'লাবোৰ পৰি গৈছিলে। দেখিছে হৈ গ'ল ৰেডি। বিহু বুলিলেতো পিঠা বুলি ক'বই লাগিব, পিঠা এখন নাখালে নহ'ব নহয়, পিঠা বনাবই লাগিব। সকলোৱে বিহু বুলি পিঠা বনাওঁ। দেখিছে হৈ গ'ল। এতিয়া মই বনাবলৈ ল'ম, ৰেডি হৈ গ'ল। গুড়াখিনি মোক মায়ে দি পঠাইছিলে, খুন্দিবলৈতো আমাৰ জেগাই নাই। এয়া দেখিছে মই কেৰাহীটো বহাই দিছোঁ। ভাজিম প্ৰথমতে মই খুব সুন্দৰকৈ ভাজিম। ভাজিয়ে থাকিব লাগিব যেতিয়ালৈ নাৰিকলটো অলপমান ৰঙচুৱা নহয়, তেতিয়ালৈ ভাজি থাকিব লাগিব। সুন্দৰ হৈছে। এয়া মই গুড় দি দিছোঁ। দেখিছে মই ভাজিয়ে আছোঁ। যেতিয়ালৈ গুড়খিনি গলি নাযায় তেতিয়ালৈ মই ভাজিয়ে থাকিম। আৰু চেনিও দিব পাৰে, চেনিটো মই দিয়া নাই। বহুতে চেনি দিয়ে, ইয়াত আকৌ তিল দিয়ে। মই তিলটো বেয়া পাওঁ, সেইটো কাৰণে মই দিয়া নাই। গতিকে তিল পিঠাই হয়, তিল দিব লাগে। মোৰ অলপ ৰ'দত শুকুওৱা মিলোৱা দিগদাৰ হয়। ধুব লাগিব, তিলখিনি আনিব লাগিব, ধুই ৰ'দত মেলিব লাগিব। আমাৰ ইয়াত ৰ'দেই নাপায়, বিল্ডিং চাগে চবফালে বিল্ডিং আমাৰ, সেইটো কাৰণে মই ধুই মেলিব জেগা নাই। ইয়াত দেখিছে মই কেৰাহীত মই দি দিলোঁ গুড়াখিনি, নাৰিকল দি দিছোঁ। এতিয়া ধুনীয়াকৈ মেৰাই দিম। মই ভিডিঅ'টি অকণমানো কাটি দেখুওৱা নাই, এইটো কাৰণে যাতে বুজিব পাৰে কেনেকৈ বনায়। আৰু গুড়াখিনিতো মায়ে মোক